নমস্কাৰ দৰ্শকসকল শিক্ষক সমাজৰ বিপুল দাবীত অসম চৰকাৰে শিক্ষকসকলৰ বদলীকৰণ অৰ্থাৎ ট্ৰেন্সফাৰ সম্পৰ্কীয় ব্যৱস্থাটো সম্পূৰ্ণ অনলাইন ব্যৱস্থালৈ পৰিৱৰ্তন কৰিছে আৰু এই সম্পৰ্কে এখন জাননী জাৰি কৰিছে য'ত এইটো কোৱা হৈছে যে শিক্ষাৰ গুণগত মান আৰু পিউপিল টিচাৰ ৰেচিঅ' অৰ্থাৎ পিটিআৰ সম্পৰ্কীয় ৰেচিঅ'টো উন্নত কৰিবলৈ শিক্ষকসকলৰ ট্ৰেন্সফাৰ প্ৰক্ৰিয়া আৰম্ভণি কৰিছে আৰু এই সম্পৰ্কে জাৰি কৰা জাননীখন আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখিবলৈ পাইছে। ইয়াতে সম্পূৰ্ণ বিতংকৈ দিয়া হৈছে যে আবেদন কৰাৰ আৰম্ভণি দিনটো হ'ল 22/11/2021 আৰু অন্তিম দিনটো হ'ল 10/12/2021 অৰ্থাৎ এই কেইদিনৰ ভিতৰতেই শিক্ষকসকলে যদিহে তেওঁলোকে বিচাৰে ট্ৰেন্সফাৰৰ কাৰণে তেতিয়াহ'লে তেওঁলোকে অনলাইনত আবেদন কৰিব লাগিব আৰু ৱেবছাইটটো হ'ল আপোনালোকে দেখিব পাইছে hrmsassam.in। এতিয়া যদি আমি প্ৰশ্ন সোধোঁ যে এই আবেদন কোনে কোনে কৰিব পাৰিব, তাৰ উত্তৰটো হ'ল যে অসম চৰকাৰৰ LP স্কুলৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অন্তৰ্গত সকলোজন শিক্ষক, তেওঁ ষ্টেট পুলে হওক, কণ্ট্ৰেক্সুৱেলে হওক বা গ্ৰেজুৱেট টিচাৰ আৰ্টছ হওক বা ছায়েন্স হওক বা পষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ PGT হওক, সকলোৱে এই আবেদন প্ৰক্ৰিয়াত আবেদন কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে খালি তেওঁৰ সম্পূৰ্ণ তথ্যখিনি ৰেজিষ্টাৰ কৰিব লাগিব এটা নিৰ্দিষ্ট দিনৰ ভিতৰত। তেন্তে শ্ৰদ্ধাৰ শিক্ষকসকল, আহক আমি আৰম্ভ কৰোঁ যে আমি আবেদন কৰিবলৈ কি কি কাম কৰিব লাগিব। আবেদন কৰিবলৈ হ'লে পোনপ্ৰথমে আমি অসম চৰকাৰে দিয়া আবেদনৰ বাবে থকা ৱেবছাইটটো খুলিব লাগিব আৰু ৱেবছাইটটো হ'ল hrmsassam.in। এই ৱেবছাইটটো আমি গুগলৰ যোনটো হোম পেজ তাতে টাইপ কৰি পেলাই এনেকৈ ছাৰ্চ কৰিব পাৰোঁ আৰু ছাৰ্চ কৰিলে আমি দেখা পাম যোনটো URLটো চাওক, যোনটো URLত সেই এড্ৰেছটো আছে তাতে আমি ক্লিক কৰি দিম আৰু সেইটো ক্লিক কৰিলে আমাৰ এটা পেজ আহি পাব এনেকৈ আৰু এইটোৱে হ'ব আমাৰ সেই ৱেবছাইটটোৰ হোম পেজ। এয়া দেখিবলৈ পাইছে আপোনালোকে, এইখন হ'ল হোম পেজ। ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱৰ ফটো আছে আৰু আনটো উপায় হ'ল যে আমাৰ ব্ৰাউজাৰৰ যোনটো URL এড্ৰেছ বাৰ তাতে আমি সেই লিংকটো আমি টাইপ কৰি পেলাই এণ্টাৰ মাৰি দিলেই আমি এই ৱেবছাইটলৈ পোনপটীয়াকৈ যাব পাৰোঁ। এয়া চাওক, এয়া আপোনালোকে দেখিব পাইছে আমি জাষ্ট এড্ৰেছ বাৰত সেই ৱেবছাইটটোৰ লিংকটো আমি টাইপ কৰি দিছোঁ আৰু পোনপটীয়াকৈ আমি হোম পেজলৈ আহি পাইছোঁ। আমি এনেদৰেও কম সময়ৰ ভিতৰতে হোম পেজটো আমি চাব পাৰোঁ। এতিয়া আন এটা প্ৰশ্ন হ'ল যে আমাৰ নিজৰ স্মাৰ্টফোনত এই ৱেবছাইটটো আমি খুলিব পাৰোঁ নে নোৱাৰোঁ। তাৰ উত্তৰটো হ'ল পাৰোঁ, নিশ্চয় পাৰোঁ। তাৰ কাৰণে আমি একেই প্ৰচেছ, নিজৰ ব্ৰাউজাৰ আমি বৰ্তমান ইউজ কৰি আছোঁ ক্ৰমত এনেকৈ নিজৰ লিংকটো টাইপ কৰি দিলোঁ, মিউচুৱেল ট্ৰেন্সফাৰৰ লিংকটো আৰু টাইপ কৰি পেলাই যোনটো ৱেবছাইট দিয়া আছে তাত আমি ক্লিক কৰি দিলোঁ। এয়া চাওক, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ পাম, কিন্তু ইয়াত লিখা আছে যে দিছ ৱেবছাইট ইজ নট কম্পেটেবল ফৰ মোবাইল ডিভাইচেছ। অৰ্থাৎ আমাৰ হোম পেজটো খোল নাখাই পেলাই ইয়াত তাৰ পৰিৱৰ্তে এটা মেছেজ আহিল যে মোবাইলত এই ৱেবছাইটটো খুলিব নোৱাৰি, অৰ্থাৎ ইট কম্পেটেবল নহয়। কিন্তু এই সমস্যাটো সমাধান কৰিবৰ বাবে এটা উপায় আছে, সেইটো হ'ল যে ক্ৰম ব্ৰাউজাৰত আমি যদি চাওঁ এটা ওপৰৰ সোঁফালে 3টা ডট আপোনালোকে দেখিবলৈ পাইছে। এই 3টা ডটত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন মেনু পাম আৰু এই মেনুখন যদি আমি মন কৰোঁ তেতিয়াহ'লে ইয়াত ডেস্কটপ ছাইট বুলি এটা অপশ্যন আমি দেখিবলৈ পাইছোঁ আৰু ডেস্কটপ ছাইটটো আমি যদি ক্লিক কৰি দিওঁ তেতিয়া কি হ'ব আমি চাওঁ, দেখিছেনে গোটেই লেপটপত যেনেকৈ আমি হোম পেজটো পাইছিলোঁ ঠিক তেনেদৰে এখন হোম পেজ আমি
মোবাইলতো দেখিবলৈ পাইছোঁ। এতিয়া চাওঁ যে বাকীখিনি ফাংচন কাম কৰে নে নকৰে, যেনে আমি ক্ৰিয়েট কৰিব পাৰোঁ নে নোৱাৰোঁ একাউণ্টটো, বা লগ ইন কৰিব পাৰোঁ নে নোৱাৰোঁ। এয়া চাওক, ক্ৰিয়েট একাউণ্টটোত হয় পাৰিছোঁ আমি, নেম, মোবাইল নম্বৰ, ডেট অফ বাৰ্থ গোটেইখিনি আহিছে। এতিয়া চাওঁ লগ ইন কৰিব পাৰোঁ নে নোৱাৰোঁ। এই চাওক লগ ইনৰ অপশ্যনকেইটাও আহিছে, আৰু মই জাষ্ট ট্ৰাই হিচাপে নিজৰ পাছৱৰ্ড আৰু ইউজাৰ নেম দি পেলাই লগ ইন কৰি চাওঁ আপোনালোকক দেখুৱাবলৈ। এয়া দেখিবলৈ পাইছে সম্পূৰ্ণভাৱে লগ ইন হৈছে আৰু ডেছবৰ্ডখনো আহিছে, অৰ্থাৎ মোবাইলতো আমি খুলিব পাৰোঁ। কিন্তু আমি মোবাইলত খোলাতকৈ পাৰিলে লেপটপ এটা যোগাৰ কৰি পেলাই গোটেইখিনি কাম কৰাটো উচিত। এতিয়া আমি মিউচুৱেল ট্ৰেন্সফাৰৰ সুবিধাখিনি পাবলৈ পোনপ্ৰথমে আমি ক্ৰিয়েট একাউণ্ট কৰিব লাগিব। তাৰ কাৰণে আমি মেইন ৱেবছাইটটোৰ ক্ৰিয়েট একাউণ্ট যোনটো অপশ্যন আছে তাতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন উইণ্ড' পাম। ইয়াতে চাওক কি কি ডাটা আমি দিব লাগিব, নেম, ইমেইল এড্ৰেছ, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, জেণ্ডাৰ, আৰু আমি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। আৰু গোটেইখিনি ডাটা ভৰোৱাৰ পিছত আমি ছাবমিট বুটামটো ক্লিক কৰি দিব লাগিব। এয়া চাওক মই নিজৰ ডাটা কিছুমান ভৰাইছোঁ, দেখিবলৈ পাইছেই। আৰু গোটেইখিনি ফিল আপ কৰাৰ পিছত মই ছাবমিট বুটামটো ক্লিক কৰি দিলোঁ। ছাবমিট কৰাৰ পিছত এনেকুৱা এখন উইণ্ড' আহিব আৰু আমাৰ মোবাইললৈ এটা OTP যাব। OTPটো আমি এই ঘৰটোত ভৰাব লাগিব আৰু ক্ৰিয়েট একাউণ্ট আমি কৰিব লাগিব। তেতিয়া একাউণ্ট ক্ৰিয়েট হোৱাৰ পিছত এনেকুৱা এখন পেজ আহিব। ইয়াত দেখিছে এইখন পেজ, এডিট প্ৰফাইল। ইয়াতে টোটেল 11টা ষ্টেপ আছে, অৰ্থাৎ 11টা ষ্টেপৰ আমি ডাটাবোৰ ফিল আপ কৰিব লাগিব, আৰু প্ৰতিটো ডাটাৰ বিষয়ে আমি অহা ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। ঠিক আছে, বৰ্তমান আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অহা ভিডিঅ'ত আমি ষ্টেপবোৰৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান ইয়াতে সামৰিছোঁ, ধন্যবাদ।